মৈৰাবাৰীত উদ্ধাৰ গুৱাহাটীৰ পৰা হাইজেক হোৱা ট্ৰাক চালক নিখোজ। যোৱা নিশা মৈৰাবাৰীত গুৱাহাটীৰ পৰা নগাঁৱলৈ আহি থকা এখন হাইজেক হোৱা ট্ৰাক উদ্ধাৰ হয়। BM ট্ৰান্সপৰ্ট নামৰ এটা পৰিবহণ সংস্থাৰ অন্তৰ্গত AS01 KC 5387 নম্বৰযুক্ত ট্ৰাকখন গুৱাহাটীৰ পৰা আনুমানিক কোটি টকাৰ সা সামগ্ৰী কঢ়িয়াই আহি থকা অৱস্থাতে হঠাতে আন্তঃদান হয়। অৱশেষত যোৱা নিশাই মৈৰাবাৰী মৰিগাঁও দৰকাৰী পথৰ দাঁতিত আৰু BM ট্ৰান্সপৰ্টৰ কৰ্মচাৰীসকলে মৈৰাবাৰী আৰক্ষীৰ সহযোগত ট্ৰাকখন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ট্ৰাকখন চলাই অহা চালকজন বৰ্তমানলৈকে নিখোজ হৈ আছে। ইপিনে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে মৈৰাবাৰী আৰক্ষীয়ে। মাল দিয়ে যিবিলাকে সিহঁতে বোলে কিবা চাইছে গাড়ীটো ইয়াৰ আণ্ডাৰত আছে, আহি পেলাই চাইছে যে গাড়ীখন ইয়াত। পিছত গাড়ী থকাৰ সময়ত আৰু এজনে ফোন মাৰিছে ইয়াত গাড়ী ৰখি আছে। পিছত আমি আহিলোঁ, সিহঁতে থানাত গ'ল, ছাৰে কি কয় গৈ পেলাই আহিব। গাড়ীখন ক'ৰ পৰা আহিছিলে? গুৱাহাটীৰ পৰা আহিছিল। হাইজেক হৈছে নেকি গাড়ীখন? এইটোতো আমি ক'ব নোৱাৰোঁ। ট্ৰেন্সপৰ্টে কি কৈছে? ট্ৰেন্সপৰ্টৰ মানুহখিনি কৈছে হাইজেক। ট্ৰেন্সপৰ্টৰ মানুহখিনিৰ লগত আমি কথাই পাতিব পৰা নাই, সিহঁতে গুচি গ'ল। থানাত খবৰ দিছেনে? ট্ৰেন্সপৰ্টৰ মানুহখিনি আহিছিলে, আহি পেলাই থানাত গৈছে। থানাত ট্ৰান্সপৰ্টৰ আছিলে নহয় জানো আপোনাৰ? ট্ৰান্সপৰ্ট কি ট্ৰান্সপৰ্ট? BM ট্ৰান্সপৰ্ট। মানুহটো একচুৱেলি গাড়ীখন যাব লগা আছিলে কোনখিনি? নগাঁও। নগাঁও। কি আপোনালোকৰ ট্ৰান্সপৰ্টৰ মাল আছিলে না? আৰু গাড়ীখন ইয়াত মৈৰাবাৰীত উদ্ধাৰ হৈছে। কেনেকৈ গম পাইছে আপোনালোকে যে গাড়ীখন অলৰেডি নাইকিয়া হৈছে? GPS-ত। গাড়ীখন ওলাইছিলে কেতিয়া গুৱাহাটীৰ পৰা? ৰাতি 2টাৰ পৰা। কেই তাৰিখে? কেই কালি যোৱা ৰাতি 2টা বজাত ওলাইছে। পিছত মালটো কি সামগ্ৰী আছে নগাঁও গ'ল গাড়ীখনত? আছিলে ট্ৰান্সপৰ্টৰ যিখিনি মাল আছিলে কিবা কিবি আছিলে আৰু চাউল দালি চালি ড্ৰাইভাৰজনৰ সন্ধান পাইছে? মালটো এইটো বিল চালে গম পাম এতিয়া। ড্ৰাইভাৰজনৰ সন্ধান পাইছে? ড্ৰাইভাৰজনৰ সন্ধান পোৱা নাই এতিয়ালৈকে। আপুনি কৈছে চব ড্ৰাইভাৰৰ মোবাইল আপুনি কৈছে চাউল দালি। ট্ৰান্সপৰ্টটো বহুত ধৰণৰ সামগ্ৰী থাকে বহুত ধৰণৰ আছে, এতিয়া বিল চালে গম পাম বিলত কি আছে। আৰু গাড়ীখন আপোনালোকে আজি বিচাৰি পেলাই মৈৰাবাৰীত পাইছে। গাড়ীখনত একো মাল উদ্ধাৰ হোৱা নাই? নাই, খালী গাড়ী পাইছে। ড্ৰাইভাৰ জড়িত আছিল নেকি এইটোৰ লগত? ড্ৰাইভাৰে জড়িত থাকিব, ড্ৰাইভাৰে লৈ আহিছে গাড়ীখনটো, ড্ৰাইভাৰে জড়িত থাকিব। মানে এইটো অলৰেডি হাইজেক হৈছে বুলি ক'ব পাৰি। মাল খালী কৰি দিছে, গাড়ী খালী গাড়ী। ট্ৰান্সপৰ্টৰ নাম কি কৈছে? BM ট্ৰান্সপৰ্ট। আপুনি কি হয় ট্ৰান্সপৰ্টৰ? মই ট্ৰান্সপৰ্টৰ মেনেজাৰ। মেনেজাৰ নগাঁও। নগাঁৱৰ মেনেজাৰ। আমাৰ নগাঁও আহি আছিলে মালটো। হয়। যিহেতু মৈৰাবাৰীত উদ্ধাৰ হৈছে, আপোনালোকে লোকেশ্যন মাৰি পাইছে। ইয়াৰ আগত আৰু বেলেগ কোনোবা লোকেশ্যন ওলাইছিল নেকি? নাই, এইটো এটাই। মালখিনি ক'ত নোমোৱা বুলি আপোনালোকৰ সন্দেহ হয়? সন্দেহটো এইটো ক'ব নোৱাৰিম এতিয়া, এইটো ৰাস্তাতে হৈছে চাগে। আৰক্ষীক জনাইছে? মৈৰাবাৰী আৰক্ষীক জনাইছে?